কেইদিনমান পূৰ্বে ফেচবুকৰ পোষ্টবোৰ খুচৰি থাকোঁতে এটা ভিডিঅ'ত চকু ৰৈ গ'ল। ভিডিঅ'টো আছিল দেশৰ প্ৰখ্যাত টিভি চেনেল হিষ্টৰী 18ৰ। অসমৰ এজন কৃষকক লৈ তেওঁলোকে প্ৰস্তুত কৰিছিল 3 মিনিট 19 ছেকেণ্ডৰ এখন তথ্যচিত্ৰ। और आज हम आए हैं आसाम के शहर जोरहाट में। দেশৰ এটা প্ৰখ্যাত টিভি চেনেলে অসমৰ এখন প্ৰখ্যাত গাঁৱৰ কৃষকৰ বিষয়ে উপস্থাপন কৰাৰ কাৰণ জানিলে আপুনি আচৰিত হৈ পৰাৰ লগতে গৌৰৱ অনুভৱ কৰিব। নমস্কাৰ, মই জ্যোতিপ্ৰসাদ গগৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ সন্তানক কেতিয়াবা আপুনি সুধিছেনে আমাৰ খাদ্য ক'ৰ পৰা আহে? সম্ভৱতঃ এই প্ৰশ্নৰ উত্তৰ আহিব দোকানৰ পৰা নতুবা পাকঘৰৰ পৰা। আৰু এই কথাটোৱে মহান বৰা নামৰ এজন কৃষকৰ মনত উদ্বেগৰ কাৰণ সৃষ্টি কৰিছিল আৰু তাৰ পাছৰ পৰাই আৰম্ভ হৈছিল এক নতুন অভিযান। মহান বৰাৰ এই অভিযান আছিল নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আকৃষ্ট কৰা, যাতে নৱপ্ৰজন্মই কৃষিক আপোন ৰূপে গ্ৰহণ কৰিব পাৰে। মহান বৰাই ভালদৰে বুজি উঠিছিল নৱপ্ৰজন্মই যদি কৃষিক আপোন হিচাপে গ্ৰহণ নকৰে তেতিয়াহ'লে এদিন হেৰাই যাব অসমৰ ঐতিহ্য সংস্কৃতি। অসমৰ পথাৰলৈ হিষ্টৰী 18এ বিচাৰি অহা মহান বৰা যোৰহাট জিলাৰ লাদৈগড় কাঠগাঁও নামৰ এখন অখ্যাত গাঁৱৰ বাসিন্দা। মহান বৰা সাধাৰণ হৈও তেওঁৰ কৰ্ম চিন্তাৰ মাজেৰে অসাধাৰণ ব্যক্তিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। আপোনালোকে নিশ্চয় কিতাপৰ পুথিভঁৰাল দেখিছে, কিন্তু মহান বৰাই স্থাপন কৰিলে এটা বীজ পুথিভঁৰাল। अन्नपूर्णा सीड लाइब्रेरी का ये जो काम है ना, ये अभी भी चल रहा है। ये लगभग 20 साल के आसपास होगा। যিটো পুথিভঁৰালত বৰ্তমান 500ৰো অধিক বীজ তেওঁ সংৰক্ষিত কৰি ৰাখিছে। মহান বৰাই স্থাপন কৰা এই বীজ পুথিভঁৰালটোৰ নাম হৈছে অন্নপূৰ্ণা চিড লাইব্ৰেৰী বা অন্নপূৰ্ণা বীজ পুথিভঁৰাল। তেওঁ বিশ্বাস কৰে যদি আমাৰ পূৰ্বপুৰুষৰ উত্তৰাধিকাৰিত্ব যদি বৰ্তি থাকিবলৈ হয় তেতিয়াহ'লে বীজ আমি সংৰক্ষণ কৰিব লাগিব। বীজেহে আমাক ধাৰাবাহিকতা ৰক্ষা কৰিব আমাৰ পূৰ্বপুৰুষৰ। মহান বৰাৰ বীজ পুথিভঁৰালত 50 শতিকাৰ শস্যৰ বীজ সংৰক্ষিত হৈ আছে। মহান বৰাই যেতিয়া সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দিয়ে তেতিয়া এটা কথা প্ৰায় উল্লেখ কৰে যে আমি পূৰ্বপুৰুষৰ পৰা যিসমূহ ভূমি সম্পত্তি লাভ কৰোঁ সেইবোৰ আমাৰ প্ৰকৃত উত্তৰাধিকাৰ নহয়। আমি যদি বীজৰ যদি ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰাধিকাৰিত্ব হেৰাই যাব। আৰু তেওঁ সেইবাবে চেষ্টা কৰে নৱপ্ৰজন্ময়ো যাতে এই বীজ সংৰক্ষণৰ যিটো প্ৰক্ৰিয়াত জড়িত হৈ পৰে বা তেওঁলোকে এইটোক আপোন হিচাপে গ্ৰহণ কৰে, কৃষি কাৰ্যক তেওঁলোকে আপোন হিচাপে যাতে গ্ৰহণ কৰে। ইতিমধ্যে ভাৰতবৰ্ষ অসম তথা বিশ্বৰ পৰা বহু বীজ বিলুপ্ত হৈ গৈছে। বিপন্ন বীজসমূহ সংৰক্ষণৰ বাবে মহান বৰাই অহৰহ প্ৰচেষ্টা কৰি আছে। মই অন্নপূৰ্ণা বীজ লাইব্ৰেৰীৰ বেনাৰত আজি গত প্ৰায় 20 বছৰ মানে হ'ল মই বিভিন্ন প্ৰজাতিৰ আমাৰ থলুৱা শস্যৰ জাতবিলাক কেনেকৈ সংৰক্ষিত হৈ থাকে তাৰ প্ৰচেষ্টা চলাই আহিছোঁ। নিজে ইয়াত মোৰ এই বছৰ 500 বিধতকৈ অলপমান বেছি হ'ব চাগে। সিমানখিনি ধান মই খেতি কৰিম, সংৰক্ষণ কৰাৰ কথা ভাবিছোঁ। মানে প্ৰত্যেক বছৰে মহান বৰাই বিভিন্ন স্থানলৈ গৈ কৃষকক লগ কৰি 500ৰো অধিক বীজৰ জাত সংগ্ৰহ কৰি এনেদৰে সংৰক্ষিত কৰিছে অন্নপূৰ্ণা চিড লাইব্ৰেৰীত। তেওঁ কৃষকসকলৰ মাজত বিভিন্ন দুৰ্লভ বীজ বিতৰণ কৰি বীজ সংৰক্ষণৰ সজাগতা অনাৰো চেষ্টা চলাই আহিছে। ইতিমধ্যে অন্নপূৰ্ণা চিড লাইব্ৰেৰীয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। কেলিফৰ্ণিয়াৰ ৰিচমণ্ড গ্ৰছ চিড লাইব্ৰেৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে লগ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈ পৰিছে মহান বৰাৰ অন্নপূৰ্ণা চিড লাইব্ৰেৰী। মহান বৰাৰ বীজ সংৰক্ষণৰ এই যি অনবদ্য অভিযান, এই অভিযানৰ বিষয়ে হিষ্টৰী 18ত খুব সুন্দৰকৈ উপস্থাপন কৰিছে। महान जी की जबरदस्त कोशिशों का ही नतीजा है कि राइस की कई वैरायटीज आज इतिहास के पन्नों में खोने से बच गई हैं। মহান বৰাৰ বিষয়ে আৰু এটা উল্লেখযোগ্য দিশ হ'ল তেওঁ এতিয়াও যি গৰুৰ হাল ব্যৱহাৰ কৰে, পৰম্পৰাগত পদ্ধতিৰে তেওঁ কৃষি কৰে। যিহেতু তেওঁ বীজখিনি সংৰক্ষণ কৰিব লাগিব সেইবাবে তেওঁ প্ৰতি বছৰে সেই বীজৰ খেতি কৰে।
আৰু তেওঁ সীমিত পৰিমাণৰ হ'লেও তেওঁ যিহেতু ভূমি কম আৰু ভূমি কম হোৱাৰ বাবে তেওঁ সীমিত পৰিমাণৰ হ'লেও প্ৰতিটো বীজৰে 500 বিধ বীজৰে তেওঁ খেতি কৰে আৰু সেই খেতিৰ পৰা নতুনকৈ তেওঁ বীজ সংৰক্ষণ কৰে আৰু এই প্ৰক্ৰিয়াটোৰ যোগেদি তেওঁ বীজ সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে। গৰু নাই আমাৰ গাঁওখনত, গৰু আমাৰ 4 হালমান গৰু আছে আমাৰ গাঁওখনত আৰু সেই ময়ো যদিও মাটি বেছি মই গৰুৱে খেতি কৰোঁ, মাজে মাজে প্ৰয়োজন হ'লে তেতিয়া কেতিয়াবা ট্ৰেক্টাৰ মই হায়াৰ কৰোঁ, কিন্তু সেই গৰু হালৰ কথাটো অকণমান সুকীয়া। মই আচলতে কৃষিটো কৃষি নহয়, আমাৰ জীৱন, আমাৰ সংস্কৃতি। অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ ঘাই শিপাডাল যিহেতু কৃষিৰ লগত সম্পৰ্ক আছে আৰু সেইবাবে কৃষি জীয়াই থাকিলেহে অসমীয়া জাতি আৰু সংস্কৃতি জীয়াই থাকিব। কৃষিক জীয়াই ৰাখিবলৈ হ'লে নৱপ্ৰজন্মই কৃষিৰ জ্ঞান লাভ কৰি আপোন কৰি ল'ব লাগিব আৰু এই প্ৰচেষ্টাতে ব্ৰতী হৈ আছে কৃষক মহান বৰা। এয়াই আছিল মহান বৰাৰ মহান কাৰ্যৰ থুলমূল কাহিনী। ইণ্টাৰনেট আৰু বিভিন্ন মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে যোৰহাট জিলাৰ লাদৈগড় কাঠগাঁৱত থকা অন্নপূৰ্ণা চিড লাইব্ৰেৰীত গৈ আপুনি প্ৰত্যক্ষ কৰিব পাৰিব মহান বৰাই কিদৰে শস্যৰ বীজ সংৰক্ষণ কৰি ৰাখিছে আৰু মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় এই চিড লাইব্ৰেৰীত গৈ উপকৃত হ'ব। যদি আপোনালোকে ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে 10জনে দেখিব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।